যদি আপোনালোকক ভাইৰেল ভিডিঅ' লাগে বুলি ভাবে তেতিয়াহ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰি থওক। এই চেনেলটোত আপোনালোকে সকলো ধৰণৰ ভাইৰেল ভিডিঅ' পাব আগতীয়াকৈ। আৰু যিখিনি মানুহে ছাবস্ক্ৰাইব কৰে সেইখিনি মানুহকে মানে মই ভিডিঅ'খিনি দিম। আজিৰ ভিডিঅ'টোতো মই যিখিনি মানুহে মোৰ ছাবস্ক্ৰাইব আছে সেইখিনিকে মই ভিডিঅ'খিনি দিম। আৰু নতুনকৈ যদি কোনোবা আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যদি ভাইৰেল ভিডিঅ' আপোনালোকক লাগে বুলি ভাবে। ঠিক আছে, আপোনালোকে ভিডিঅ'টো চাওক। আজিৰ ভিডিঅ'টোত মই বহুত গুৰুত্বপূৰ্ণ কথা ক'ম কেইটামান, আপোনালোকে স্কিপ নকৰি চাব, তেতিয়াহে কথাখিনি মই বুজি পাব। ঠিক আছে। পুনৰ অসমত প্ৰন ভিডিঅ' শ্বুটিং এগেইন, আৰু নতুন গাৰ্গী ওলাইছে গোলাঘাটত। আপোনালোকে ভিডিঅ'টো চালে গমেই পাব নিশ্চয়, কাৰণ ভিডিঅ'টোত মই আপোনালোকক দেখুৱাই যাম নতুন গাৰ্গী কোন আৰু গাৰ্গীয়ে কি কৰিলে। আৰু গাৰ্গী এজনী দুজনী নহয়, 4গৰাকী ওলাইছে। গতিকে ভিডিঅ'টো চাওক আপোনালোকে, মই দেখুৱাই গৈ আছোঁ। হেল্ল' ফ্ৰেণ্ড, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে, ময়ো ভালে আছোঁ। গোলাঘাটৰ পুনৰ প্ৰন ভিডিঅ' শ্বুটিং কৰি আছিলে মতা মাইকীয়ে 8জন একেলগে ধৰা পৰিছে পুলিচৰ হাতত। আৰু সেই ভিডিঅ' কেইটা ভাইৰেল হৈছে গোলাঘাটৰ। আগতে গোলাঘাটৰ গাৰ্গীৰ কথা আপোনালোকে গমেই পায়, এতিয়া আৰু নতুনকৈ গাৰ্গী ওলাইছে, 4গৰাকী গাৰ্গী ওলাইছে। গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। মই ভিডিঅ'বিলাক আপোনালোকক দিয়াৰ কাৰণে চেষ্টা কৰিম। আৰু প্ৰিন্সিপালৰো এজনে খোজতি উঠিছিলে, প্ৰিন্সিপালৰ ভিডিঅ'টো আপোনালোকক মই দেখুৱাম। আপোনালোকে ভিডিঅ'টো চাই থাকিব কেৱল শেষলৈকে, আৰু ভিডিঅ'টো স্কিপ নকৰিব। আৰু ভিডিঅ'বিলাক ক'ত পাব, কেনেকৈ পাব, সকলো কথা মই আজি আপোনালোকক কৈ যাম। আৰু ভাইৰেল হোৱা ভিডিঅ'খিনি মই ক্লিপ দুটামান আপোনালোকক দেখুৱাম। আপোনালোকে কেৱল ভিডিঅ'কেইটা ভালদৰে চাওক, স্কিপ নকৰি কিনে। আৰু ভিডিঅ'খিনি মই কৈছোঁ ক'ত পাব, কেনেকৈ পাব। আৰু মই টেলিগ্ৰাম লিংকো দি দিম যে আপোনালোকক, নতুনকৈ হোৱাটছআপ গ্ৰুপৰ লিংকো দি দিম। আপোনালোকে তাত জইন হ'ব, আৰু কেনেকৈ জইন হ'ব লাগে, কি কৰিব লাগে, সকলো কথা মই ভিডিঅ'টোত আপোনালোকক কৈ আছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকক। আৰু মোৰ হিচাপত অসমত প্ৰন ভিডিঅ'ৰ শ্বুটিং কেতিয়াও শেষ নহয়, আৰু এই প্ৰন ভিডিঅ'ৰ শ্বুটিং অসমত মানে হৈয়ে থাকিব। গতিকে গোলাঘাটত কিছুদিন আগতে গাৰ্গীৰ ভিডিঅ' ওলাইছিলে, এইবাৰ আৰু নতুন গাৰ্গী ওলাইছে। তাৰপিছত বঙাইগাঁৱতো আকৌ ওলাব, বাক্সাত ওলাব, এনেকৈ মানে ওলাই গৈয়ে থাকিব। এইবিলাক মানে প্ৰন ভিডিঅ'ৰ শ্বুটিং অসমত কেতিয়াও মানে শেষ নহয়। এনেকুৱা ধৰণৰ মানে ভিডিঅ' অসমত আহিয়ে থাকিব। যিমানে যি নহওক মানে এইবিলাক কোনো বাধা দি ৰাখিব নোৱাৰে, মই সেইটো মানে ভালকৈ জানো। কাৰণ বেয়া কামত মানুহবিলাক সদায় আগ্ৰহ, আৰু কম সময়তে যাতে টকা ঘটিব পাৰে, সেইকাৰণে এইবিলাক কাম মানুহে মানে আজিকালি কৰা হৈছে মোৰ হিচাপত। গতিকে বেয়া কাম কৰি যদি মিনিটতে লাখ টকা উপাৰ্জন কৰিব পাৰে, সেইকাৰণে কাম কৰাতকৈ নকৰে ভাল, প্ৰন ভিডিঅ' বনাই ভাল, দেহ ব্যৱসায় কৰে ভাল। সেইকাৰণে মানুহবিলাকে আজিকালি প্ৰায় দেহ ব্যৱসায়ত লাগিছে। আৰু যদি ভিডিঅ'টো ভাল লাগে, লাইক এটা, কমেণ্ট এটা, শ্বেয়াৰ এটা কৰিব। আৰু এজন প্ৰিন্সিপাল কাষতে মই ফটোখন লগাই দিছোঁ চাওক। এই বুঢ়া বয়সতো প্ৰিন্সিপালৰ খোজতি উঠিছে, কি ক'ম আৰু। ডেকা মানুহৰ খোজতি উঠিছে, দেখিবলৈ ভাল, ক'বলৈ ভাল, হয় ডেকা মানুহ, ক'বলগীয়া একো নাই। কিন্তু এই বুঢ়া বয়সতো যে এই প্ৰিন্সিপালৰ খোজতি উঠিছে, এই অকণমানি ছোৱালীজন, ক্লাছ 8ৰ ছোৱালীজনীক, কেনেকুৱা ধৰণৰ মানুহ হ'ব লাগিব এইবিলাক, আপোনালোকে ভাবি চাওক। এইবিলাক মানুহৰ শাৰীতে নপৰে মোৰ হিচাপত। এনেকুৱা ধৰণৰ যদি মানুহ থাকে পৃথিৱীত, কি ক'ম আৰু, মানে ভাষা নাই ক'বলৈ। চাগে এই প্ৰিন্সিপালজনে ল'ৰা ছোৱালীটো বিয়া দেখিছে, নাতি পোনাৰো মুখ দেখিছে চাগে। তাৰ পিছতো মানে কি এনেকুৱা লেতেৰা কাম, জঘন্য কাম কৰে। যিজনী ছোৱালীৰ লগত মানে এনেকুৱা লেতেৰা কথা পাতিছে, সেই কৰিছে, তাতকৈ তাৰ নাতিৰ বয়সৰ ছোৱালী সেইজনী ক'বলৈ গ'লে। গতিকে লাজ লজ্জা আছেনে নাইবা মানুহজনৰ, মেইন কথা হৈছে সেইটো। আৰু গোলাঘাটৰ জনাকী নগৰত ল'ৰা ছোৱালী টোটেল 8জন তাতে মানে প্ৰন ভিডিঅ' শ্বুটিং কৰিছিলে, আৰু হাতেলতে ধৰা পৰিলে। আৰু ভিডিঅ'খিনি মই পালোঁ আৰু চালোঁ, আপোনালোকে পালেনে নাই বাৰু? যদি পোৱা নাই, মোৰ হোৱাটছআপৰ গ্ৰুপৰ তলত লিংক দিয়া আছে, টেলিগ্ৰাম লিংক দিয়া আছে, কমেণ্ট বক্স চেক কৰিব। কমেণ্ট বক্সত আপোনালোকে লিংকত গৈ জইন হ'ব। জইন হৈ কিনে তাতে আৰু মই ভিডিঅ'খিনি আপোনালোকক দিয়ে দিম, আপোনালোকে তাত ভিডিঅ'খিনি চাই ল'ব পাৰিব।